হে গাইজ আজি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আমাৰ কলেজলৈ। আজি নৱাগত আদৰণি সভা আয়োজন কৰা হৈছে আমাৰ কলেজত। আপোনালোকে আহিব, সেইবাবে আজি গৈ আছোঁ কলেজলৈ। হে গাইজ মই ফাইনেলি আহি গ'লোঁ কলেজলৈ। আমাৰ প্ৰগ্ৰামটো কলেজ খেলপথাৰত পাতিছে, বলক যাওঁ। হে গাইজ ফাইনেলি সোমাই গ'ল আৰু ছিংগাৰ সেইটো গাড়ীতে আছে। এই যে আপোনালোকে দেখা পাই আছে সেইটো হ'ল কলেজ খেলপথাৰত, ইয়াতে প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছে। এতিয়া চাওক, বলক ভিতৰলৈ সোমাই যাওঁ। ইয়াত আমাৰ কলেজৰ কিছুমান ল'ৰা ছোৱালী বহি আছে, লগতে কলেজৰ ছাৰ মেমহঁতে বহি আছে সন্মুখত, চাই থাকক আপোনালোকে। আৰু ছিংগাৰ আহিছে, অলপ পিছতেই গান গাব, আপোনালোকক দেখুৱাম, তো চাই থাকিব শেষলৈকে। সেই আমাৰ মাজলৈ আহি গৈছে আৰু ডিম্পল জ্যোতি মৰম ছিংগাৰ আহি গৈছে, ষ্টেটাছ চাই থাকক আপোনালোকে।